নমস্কাৰ গুড মৰ্নিং এভৰিৱান ভাৰতবৰ্ষত আজি যি গণতন্ত্ৰ বিৰোধী চৰকাৰে শাসন চলাইছে স্বৈৰাচাৰী শাসন চলাইছে একনায়কত্ব শাসন চলাইছে তাৰ প্ৰতিবাদ কৰিছো আজি ভাৰতবৰ্ষত এনেকুৱা শাসন চলিছে যদি কোনোবা সত্য কথা উদ্ঘাটন কৰিছে সত্য প্ৰচাৰ কৰিছে প্ৰতিবাদ কৰিছে তাৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হৈছে হয়তো কোনোবাক জেলত থুমাইছে নহলে কোনোবাক এৰেষ্ট কৰিছে নহলে কোনোবা সোশ্যাল মিডিয়াৰ একাউন্ট ব্লক কৰি দিছে আজি ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ উপসভাপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ টুইটাৰ একাউন্ট ব্লক কৰি দিয়া হৈছে কি কাৰণত এটো ব্লক কৰি দিয়া হল তেখেতৰ কি দোষ আছিল তেখেতৰ দোষ তেখেতে প্ৰতিবাদ কৰিছিল ভাৰতবৰ্ষত উন্নয়ন হোৱা নাই কেৱল মোদী চৰকাৰে উন্নয়নৰ নামত ফটাডল বজাইছে হিটলাৰী শাসন চলাইছে আদানী আম্বানী গ্ৰুপক দেশৰ সম্পদ বিক্ৰী কৰি দিছে এইবিলাকৰ প্ৰতিবাদ জনাইছিল যাৰ কাৰণে তেখেতৰ টুইটাৰ একাউন্ট বন্ধ কৰি দিয়া হল আমি আজি এই ভিডিঅ'ৰ যোগেদি আমি প্ৰতিবাদ জনাইছো যে সোশ্যাল মিডিয়া বাক স্বাধীনতা সকলোৰে আছে তেওঁলোকৰ একাউন্ট বন্ধ কৰি দিয়া নচলিব স্বৈৰাচাৰী শাসন নচলিব আপোনালোকে ভাবি চাওক বিজেপি চৰকাৰ বিজেপিৰ নেতৃত্ব দিয়া বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনালোকে ভাবি চাওক आसमान में उड़ने वाले को मिट्टी में मिल जाना है याद रखना एक दिन दूसरे को दिन भी आएगा